গুড মৰ্ণিং জনাইছোঁ সকলোকে। ৰাতিপুৱাৰ মুখখন ধুই আহি গৰম পানীখিনিহে খাই লৈছোঁহি, কাৰণ মই গৰম পানী খাওঁৱেই সদায়। আৰু এয়া ছোৱালীক দিলোঁ চাহ খাবলৈ। তাৰপিছতে ময়ো কালি ৰুটি আছিলে, আটা লাডু, তাৰপিছতে আজিৰো কাৰণেও হৈ গ'ল। এফালে মই 3টা আছিলে লাডু, আৰু ময়ো মানে এনেকৈ বনাই ল'লোঁ আৰু 3খন পৰঠা নিচিনাকৈ বনালোঁ, যিহেতু 3খনহে আছে। তাৰপিছতে সেই চাহকাপ খাব লওঁতে মাও আহি পালে, সেই মাকো দিলোঁ এখন। মা আকৌ মন্দিৰলৈ যায়। তাৰপিছতে সেয়া ময়ো চাহকাপ খাই ল'লোঁ ধুমাধুম, মাৰ লগতে খাই কৰি ল'লোঁ। খাই কৰি হোৱাৰ পাছতে আকৌ বায়ে ফোন মাৰিলে, বোলে দোকানত আজি কোনো নাই, তই আহচোন। তাৰপিছতে আকৌ মই বাহঁতৰ দোকান পালোঁগৈ গৈ। আৰু এইফালে চাওক, দোকানত চবেই কামত লাগি আছে, আৰু ছোৱালীকো লৈ আহিলোঁ, তাইও আহে হেনো। তাৰপিছত মোক আহি পায়ে ক'লে, ভাতখিনি পেকিং কৰ। মানে আজি ভাতৰ অৰ্ডাৰ আছে বহুত, 27টা ভাত পেকিং কৰিব লাগে, দালি ভাজিও কৰিব লাগিব। এইফালে মই প্ৰথম ভাতখিনি পেকিং কৰি লৈছোঁ, আৰু এইফালে লাগি গ'লোঁ আৰু ভাত পেকিং কৰিবলৈ। ডাম্পাৰৰ ড্ৰাইভাৰবিলাক আছে ইয়াতে, ডাম্পাৰৰ ড্ৰাইভাৰে অৰ্ডাৰ দিছে। এতিয়া বাহঁতে মানে অৰ্ডাৰবিলাক লয়, আৰু সেইকাৰণে মই এতিয়া ভাতখিনি পেকিং কৰি আছোঁ। আৰু এয়া হৈ গ'ল ভাতখিনি পেকিং কৰি। তাৰপিছতে আকৌ ভাগিনৰ মূৰত ওকণি হৈছে, তাকে বোলো অকণমান ওকণিকে চাই দিওঁ। এয়া ওকণি চালোঁ, পালোঁ বাৰু কেইটামান, 3-4টামান পালোঁ ওকণি। আৰু স্কুললৈ গৈ থকা ল'ৰা ছোৱালীৰ মূৰত ওকণি হ'বই, আৰু এইটো একেবাৰে সঁচা কথা। তাৰপিছত আমি পঢ়ি থাকোঁতেও আমাৰ দিনত হৈছিলে, কিন্তু এতিয়াও মানে ইহঁতৰ মূৰৰ পৰা কেতিয়াবা বগায়। তাৰপিছত ঘৰলৈ আহি লৈ আকৌ এটা ৰিলচো বনালোঁহি। দিনটো নবনালে ভালেই নালাগে ৰিলচ এটা। আকৌ সন্ধিয়া সময়ত এয়া মুৰ্গীটো যে মায়ে সিদিনা আনি দিছিলে, এইটো বোলো মানে থাকোঁতে ক্ষীণাই শুকাই গৈছে নাখাওঁতে। তাৰপিছত মানুহজনে গ'লে, সেইটো কাটি বাচি আনোগৈ ব'লা। আৰু সেইকাৰণে 2জন ওলালোঁ এতিয়া কাটি বাচি আনোগৈ বুলি। কাৰণ এতিয়া মানে পুহিম বুলি ভাবিছিলোঁ, কিন্তু ইয়াত পুহিবলৈ একেবাৰে অসুবিধা, যিহেতু টাউনত থাকোঁ আমি ভাড়া ঘৰত, গতিকে ইয়াত জেগাও নাই। আৰু তাতে মানুহবিলাক ঘন চুবুৰী, কাৰ ঘৰলৈ গ'লে কোনে মাৰি খাই ঠিক নাই। তাৰ কাৰণে বোলো নিজৰ পেটতে মাৰি খাই দিয়াই ভাল হ'ব। তাৰ কাৰণে সেয়া বাচিবলৈ লৈ গ'লোঁ, আৰু আহি দোকান পালোঁহি। দোকানী হতুৱাই বচাইছোঁ, আৰু মুৰ্গী দোকানত 30 টকা এটা ল'লে, তেনেকৈ বচাই কৰি দিলে। ছোৱালীয়ে আকৌ খং মুৰ্গীটো বচাৰ কাৰণে, তাই নিদিয়ে মানে কাটিবলৈ। তাৰপিছতে বাচি কুচি আনিলোঁ, আনি লৈ এয়া ঘৰত আহি মিছল লৈ আহিছিলোঁ, আহি লৈ এয়া মিছল খালোঁহি। মানে আজি মোৰ মাথাটো টিনটিনাই আছিলে, সেইকাৰণে বোলো কিবা এটা খাবলৈও মন গৈ আছে। তাৰপিছতে মিছলকে খালোঁ। এয়া মিছল খাই বোলো ভাত বনাবগৈ লাগিব এতিয়া। তাৰপিছতে মোৰ অকলে মাথা বিষত মানে মই অকলে নোৱাৰিছোঁ। মানুহজনকো ক'লোঁ, তুমি অকণ সহায় কৰি দিবা। তাৰপিছত সেয়া অকণমান লাগি কৰি দিলে। আজি আকৌ পিছা মছলা দি বনাব লাগে হেনো লোকেল মুৰ্গী, গতিকে জিৰা, আদা নহৰু পেষ্ট, এনেকৈ গোটা জিৰা মিক্সিতে পিচি ল'লোঁ। এনেকৈ বোলো সানি লওঁ, আজি বেলেগ এটা ষ্টাইলত বনাম মাংসখিনি। তাৰপিছতে সেয়া সানি কৰি ল'লোঁ ময়েই। আৰু মই বনাইছোঁ যিহেতু, মানে কি গা বেয়া হ'লেও বনাবই লাগিব, আৰু যিহেতু মাইকী মানুহ আৰু ল'ৰা ছোৱালী আছে, খুৱাব লাগিব, মানুহজন আছে। গতিকে গা বেয়া বুলি আগতে শুই আছিলোঁ ঘৰত, কিন্তু আজিকালি নহ'ব, গা বেয়া হ'লেও বনাবই লাগিব। এয়াই হৈছে বিবাহিত জীৱনৰ মানে কৰ্ম। আৰু এইফালে মই এইবিলাক চব মছলা পাতি ৰেডি কৰি একেবাৰে সানি কৰি ল'ম। তাৰপিছত তেলত কেৰাহী পিঁয়াজ দি লৈ বহাইহে দিম, আৰু একো মছলা দিবলৈ নাই। এনেকৈ বোলো বনাওঁ আজি বেলেগ এটা ষ্টাইলত। সদায়নো এটা ষ্টাইলতে কেনেকৈ সদায়নো খাবনে। তাৰপিছতে সেয়া মানুহজনকে ক'লোঁ, তেল অকণ দি দিয়া কেৰাহীত। আৰু মোক সুধি আছে বাৰে বাৰে, তেল কিমান দিম চোৱা। বোলো দিয়া আৰু জোখমতে। এয়া মই সানি ল'লোঁ চব, আলু কাটি লৈছোঁ, পিঁয়াজ, জলকীয়া চাওকচোন, জলকীয়াহে বেছি হ'ল, কিন্তু কালি মই খাবই নোৱাৰিলোঁ। তাৰপিছতে সেয়া জলকীয়া ইয়াৰ পৰা কমালোঁ, তথাপিও মানে বহুত জ্বলা জলকীয়াখিনি। তাৰপিছতে সেয়া খাবহে নোৱাৰিলোঁ, মই আকৌ বেছি জ্বলা খাব নোৱাৰোঁ। তাৰপিছত সেয়া পিঁয়াজ কেইটুকুৰমান দি দিছোঁ। এনেকৈ সানি কোনে খায় বাৰু মাংস, কমেণ্ট কৰিবচোন। আগতেতো এইবিলাক এনেকৈয়ে খায় মাংস, আজিকালিহে গুড়া মছলাবিলাক ওলাল। আৰু এইফালে তেলত মানে পিঁয়াজখিনি দিলোঁ, জলকীয়াখিনি দিলোঁ, তাৰপিছতে আৰু মাংসখিনি বহাই দিম। এনেকৈয়ে ঢাকি লৰাই আমাৰ আজি মাংস এনেকৈয়ে খাম, লোকেল মুৰ্গী। মানে কেতিয়াবা এনেকৈ খাবলৈও মন যায় দিয়কচোন, সদায়নো আৰু গুড়া মছলা সোপা কিমান খাব। তাৰপিছতে সেয়া মাংসখিনি দিলোঁ। মানুহজনে আকৌ বেয়া মোবাইল চাই আছে।